মই গৌতম দিহিঙীয়াৰ মাক কৈছোঁ। সি 27 জুনৰ পৰা নিৰুদ্দেশ হৈ আছে। কালি আমি চুকাফা যিখন কলেজৰ পৰা সি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গৈছিল, সেইখন কলেজত যোগেন মোহন ছাৰ আহিছিল, তেওঁক লগ কৰিছিলোঁ। তেওঁ SP ছাৰলৈ আমাৰ সন্মুখতে কথা পাতিছিল। তেওঁ SP ছাৰে জনাইছিলে যে বোলে সি আলফা সংগঠনত ইনফৰ্মেলি মানে যোগ হৈছে বুলি কৈছে। তাৰপিছত আমাক OC ছাৰেও জনাইছিলে যে শিমলুগুৰি প্ৰশাসনেও জনাইছিলে যে সি আলফা সংগঠনত জইন কৰিছে বুলি। আপোনালোকে এইটোৱে আপোনালোকক তথ্য আমি দিলোঁ যে আপোনালোকৰ সন্তান আলফাত জইন কৰিছে। মই এতিয়া মাক হিচাপে পৰেশ বৰীয়া ডাঙৰীয়ালৈ কাতৰ অনুৰোধ কৰিছোঁ, মোৰ সন্তানটি যেন উভতাই পঠিয়াই, যদি সংগঠনলৈ গৈছে, আপোনাৰ সংগঠনত যোগ দিছে, মোৰ ল'ৰাটো উভতাই পঠিয়াই। তাৰ অবিহনে আমি নিথৰুৱা, তাৰ অবিহনে এদিনো জীয়াই থাকিব নোৱাৰোঁ। তাৰমানে ইমান দিন যে জীয়াই আছোঁ, তাৰ মুখত চাবৰ কাৰণে জীয়াই আছোঁ। সেয়াক চাই আমি জীৱনটো সন্তানক নোযোৱাকৈ জীয়াই থাকিব নোৱাৰোঁ। সি আমাৰ জান হয়, সেয়াৰ মুখৰ আগত লৈহে আমি ভাত খাওঁ। সি ভাত নেখালে মই ভাত নেখাওঁ। সি যদি ৰুটি খাওঁ বুলি কওঁ, মই এখন ৰুটি খাই সিও 2-3 দিম, তাক ৰুটি খাইছি, সেনেকৈ শুই থাকোঁ। তাৰ অবিহনে আমি ভাতেই নেখাওঁ। পৰেশ বৰীয়া ডাঙৰীয়া আমাক যেনে তেনে বচাওক, আমাৰ পৰিয়ালটোক যেনে তেনে বচাওক, তাক সোনকালে উভতাই দিয়ক। যদি আপোনাৰ ওচৰত আছে সোনকালে উভতাই, সুকলমে উভতাই পঠিয়াওক। কাতৰ অনুৰোধ জনাইছোঁ আপোনাক, কাতৰ অনুৰোধ। এতিয়া কি ক'ব, কেতিয়াৰ পৰা এনেকুৱা ধৰণৰ? 27 জুনৰ পৰা মোৰ নাতি গৌতম দিহিঙীয়া নিৰুদ্দেশ হৈ আছে। ক'লৈ গ'ল, কি কথা? প্ৰশাসনে জনাইছে যে আলফাত জইন হৈছে বুলি। ছাৰ, মই পৰেশ বৰা ডাঙৰীয়া ছাৰলৈ মই অনুৰোধ জনাইছোঁ, মোৰ নাতিটো যদি সেয়ালৈ গৈছে, ভালে ভালে উভতাইছে যেন, মই নাতিটোৰ কাৰণে একদম হেৰি হৈ আছোঁ। মই তাৰমানে থাকিব নোৱাৰোঁ নাতিটো, নহ'লে সেইটোৱে প্ৰথম নাতি। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এই বৰুৱা বেটেৰী হাউচত বাপেকে দোকান এখনত ভৰাই দিছিলে হেৰি চাবলৈ বুলি। সেইপাই কেনেকৈ কি কৰি গ'ল, ঘৰলৈ আহিলে, আহি পিনি সি নাই মই লগৰ লগত পাৰ্টি খাওঁ বুলি গৈ পিনি আজিলৈকে নাই। ক'লৈ গ'ল পৰেশ বৰা ডাঙৰীয়া ছাৰ? মই অনুৰোধ জনাইছোঁ, আপোনালোকৰ সেয়া আলফাত জইন হৈছে বুলি প্ৰশাসনে কৈছে। যদি গৈছে ডাঙৰীয়া, আপুনি যেনে তেনে নাতিটো উভতাই পঠিয়াই যেন, সুকলমে আমিও ৰৈ আছোঁ নাতিটোৰ কাৰণে। একেলগে ভাত খাম বুলি তোমালোকে যে নাতিটো উভতাই দিয়ে। পৰেশ বৰা ডাঙৰীয়া ছাৰ, তুমি মই অনুৰোধ কৰিছোঁ নাতিৰ কাৰণে। নাতিটো নহ'লে মোৰ বুকুত উদং লাগে, নাতিটো নহ'লে মই জীয়াই থাকিব নোৱাৰিম, এনেকুৱা লাগে। পৰেশ বৰা ছাৰ, যদি গৈছে আপুনি সকলোৱে নাতিটো ঘূৰাই দিয়ে যে, মই আপোনাৰ চৰণত ধৰিছোঁ, মই আপোনাক কাটো কৰিছোঁ। আপুনি যেনে ভালে ভালে নাতিটোক উভতাই দিয়ে যে, মই প্ৰাৰ্থনা আপুনি কৰিছোঁ।